Welcome to the welcome to the Nagaland Kohima চাব লগা একদম এটা নেক্সট ভিউ পইণ্টটো হৈছে Hornbill Festival য'ত পাতে আৰু মোৰ পিছফালে লিখা আছে Hornbill Festival 2021 22 চনত নাই হোৱা 22 চনৰ ডিচেম্বৰত হ'ব আহিম যদি সময় সুবিধা হয় so once again welcome to Nagaland Kohima আৰু ট্ৰিপ হৈছে আমাৰ হৈ আছে জনশূন্য ঠাই অকলে মই ঘূৰি আছো পায় সকলে মানে এনজয় ধুনীয়া কৰিছো ৰ'ব আপোনালোকে প্ৰথমতে ডাইৰেক্ট তাৰ পৰা চাব নোৱাৰেতো অলপ আগলৈ আহিব লাগিব এতিয়া আমি মানে ট্ৰেফিক জাম এটাত ফচকি আছোঁ ভয়ংকৰ এটা ট্ৰেফিক জাম য'ত নেকি আমাৰ অসমত মাত্ৰ এখন গাড়ী বা দুখন গাড়ীহে যায় কিন্তু এনেকুৱা ট্ৰেফিক জামটো তিনিখন গাড়ী ইয়াত পাৰ কৰিব লগা হৈছে প্ৰথমতেতো আমাৰ একদম ফাটিয়ে গৈছিলে ভাবিছোঁ আজিতো চিয়'ৰ আমি আজি মাৰ খাম কিন্তু মানুহখিনি ইমানেই ভদ্ৰ তেওঁলোকে ইমান ধুনীয়াকৈ তিনিখন গাড়ী কোনো বিনা দ্বিধাই মানুহক কৈ তেওঁলোকে নিজে ট্ৰেফিক জামটো খুলি সুন্দৰকৈ তেওঁলোকে পাৰ কৰাই আনিছে আৰু আমি আজি ইয়াৰ পৰা আমি এতিয়া বাহিৰে বাহিৰে গৈ আছোঁ সেই তালৈ আৰু লগত তাৰপিছত গৈ আছোঁ আমি জ'কৌ ভেলীলৈ গতিকে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকক ভাল পাব আৰু ভাল পালে বাকীখিনি আপোনালোকে মৰম দিব গতিকে ব'লক ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ এই আকৌ আমি ৰ'ব লগা হ'ল আমাৰ কালি গাড়ীখন অলপ খুন্দা খাইছিলে গাড়ীখন অলপ দেখাই মেলি গৈছোঁ ইয়াতে গাড়ী ৰিপেয়াৰিং চলি আছে গোটেই গাড়ী মানে ভাগি গ'লো খুব ভোক লাগিছে এতিয়া খাই লওঁ সিহঁতে গাড়ীখন ঠিক কৰি আছে মই ফ্ৰাইড ৰাইচ খাইছোঁ ভাই আপোনাৰ নাম কি আছে কি আছে তোমাৰ নাম কি টাইটেল কিয়ে মিয়া অ'কে কিয়ে মিয়া বনাইছে মই এতিয়া এগ ফ্ৰাইড ৰাইচ খাম আছামিজটো বুজি পাই থোৱা নাগামিজ ক'ব হা তো নাগালেণ্ড আহি এটা বস্তু ভাল হ'ল মই আৰু এজন ছাবস্ক্ৰাইবাৰ আহিলে কেনে খানা হোটেলটোৰ নাম কি হয় তোমাৰ এইটো ফুড ষ্টেণ্ডটোৰ নাম কি হয় ফুড হাণ্টাৰ অ'কে ফুড হাণ্টাৰ আহিব জেগাটোৰ নাম কি হয় এইটো লেৰী কলনী কহিমাতে আছে লেৰী কলনী ইয়াতে আমি ধুনীয়াকৈ খালোঁ খোৱা বোৱা ধুনীয়াকৈ হৈ গ'ল পেট পূজা হৈ গ'ল আৰু লগতে গাড়ীও ঠিক হৈ গ'ল এতিয়া বলক বঢ়িয়াকৈ আপোনালোকক মই লৈ গৈ আছোঁ জ'কৌ ভেলী আৰু লগতে কিছামা হেৰিটেজ প্লেচ য'ত নেকি নাগালেণ্ডৰ হৰ্ণবিল ফেষ্টিভেলটো হয় তেতিয়াহ'লে বলক পাহাৰৰ মাজে মাজে আমি ধুনীয়াকৈ গৈ থাকোঁ নাগালেণ্ডৰ কহিমাত চাবলগীয়া পিছৰটো ভিউ পইণ্ট আছে এইটো ইয়াতে কেইবাটাও ভিউ পইণ্ট আছে আপোনালোকে চাবলৈ পাব মোৰ পিছফালে যিটো দেখিছে এইটো নাগা হেৰিটেজ ভিলেজ বুলি কয় আৰু ইয়াতে এই ওপৰত জেগাটো ৱেলকাম টু নাগালেণ্ড নাগা হেৰিটেজ ভিলেজ লিখা আছে জেগাটোৰ নাম কিছামা হয় আৰু ইয়াতে মানে ইয়াত গোটেই যে যিটো হৰ্ণবিল ফেষ্টিভেল পাতে নাগালেণ্ডৰ যিটো ডাঙৰ হৰ্ণবিল ফেষ্টিভেল জানুৱাৰী বা ডিচেম্বৰত হয় সেই ফেষ্টিভেলটো ইয়াতে পাতে ইয়াতে এইটো হৈছে এইফালেদি অকল আৰ্টিষ্ট এণ্ট্ৰি কৰে আৰু মেইন বস্তু গেটখন আছে এইফালে আমি এতিয়া সেইফালে সোমাই যাম আৰু মোৰ ফ্ৰণ্টত আছে ৱৰ্ল্ড ৱাৰ 2 মিউজিয়াম এইটো আপোনালোকে দেখিছে ৱৰ্ল্ড ৱাৰ 2 মিউজিয়াম আমি তাতো যাম একপাক আমি প্ৰথমতে ইয়াত গৈ আহোঁ ন ইয়াত গৈ আহিলে ভাল হ'ব আৰু এইবিলাক মানে এইটো যেনেকৈ আমাৰ গেম ভিলেজ তেনেকুৱা মানে এইটো এটা এৰিয়া ডাঙৰ এৰিয়া এতিয়া বন্ধ থাকে এইটো একদম জানুৱাৰীত খুলিব আৰু এইটো হৰ্ণবিল চক এই গছজোপাত গোটেই হৰ্ণবিল এইবিলাক হৰ্ণবিল মানে নাগাৰ যিমানবিলাক ট্ৰাইব আছে বেলেগ বেলেগ ট্ৰাইব আছে তো সেই প্ৰত্যেক ট্ৰাইবৰ বেলেগ বেলেগ ষ্টাইলৰ ঘৰ হয় তাৰ বিষয়ে মই অলপ গম পাইছিলোঁ এটা আংগামা কি সেইটো ট্ৰাইব সেই মন ডিষ্ট্ৰিক্টত আছে ঘৰটোৰ এণ্ট্ৰেঞ্চত এইবিলাক অৰিজিনেল সঁচা আছে হয় নেকি ৰিয়েল হয় ৰিয়েল ম'হ বা গৰু এইবিলাক খোলা হয় ৱাও তুমি মৰুং হয় বুলি যে কয় সেইটো মৰুং হয় কয় নেকি মৰুং হৈ থাকে নামৰ বজাত বনাই যে মজা এনেকুৱা জেগালৈ আহিব লাগে একদম চব গোটেইকেইটা আৰু এইটো তোৰত মানে তোৰ নহয় একজেক্টলি এইটো যদি আপোনালোকে নাগা হেৰিটেজ ভিলেজলৈ আহে নহয় নাগালেণ্ডত যিমানটা ট্ৰাইব আছে প্ৰত্যেকটো ট্ৰাইবৰে বেলেগ বেলেগ ষ্টাইলৰ ঘৰ আছে আৰু ঘৰবিলাক ইয়াত একেলগে দেখিব পাব শুনিছেনে
এইটো ঘৰ মজা লাগিছে দেই হে এটা এটা বেলেগ ট্ৰাইব সেইটো এটা ট্ৰাইবৰ ঘৰ আৰু সেই ঘৰটো সেইটো যিটো ঘৰ দেখিছে সেই ঘৰটোত যিখিনি টিং হয় টিং ওলাইছে এইবিলাক পাথৰ হয় পাথৰ কাটি কাটি বনাইছে এইবিলাক আৰু ৰিয়েলি অনেষ্টলি ভাল লাগিছে আৰু এটা বস্তু দেখা পাহৰি গৈছোঁ ৰ'ব অলপ এইটো সেইটো জাতিটো নাগা জাতি যে কয় সেইটো নাগা জাতি ইয়াত এই ফেষ্টিভেল যিটো পাতে ন এতিয়া এই ফেষ্টিভেলটো বন্ধ থাকিব ইয়াত এইটো গোটেই দিনটোৱে মানে কণ্টিনিউৱাছলি এতিয়া বন্ধ হৈ থাকে আৰু আকৌ যেতিয়া সেই ফেষ্টিভেলটো আৰম্ভ হ'বলৈ হয় তাৰ আগে আগে বস্তুখিনি আকৌ ধুনীয়াকৈ বনোৱা হয় চাফ চিকুণ কৰা হয় সেই কামবিলাক কৰা হয় এতিয়া পটকৈ চব বস্তু চুই দিবলৈ ভয় লাগে কিবা কিবি চাপ থাকিব পাৰে আৰু এই জেগাটোলৈ কিন্তু আপোনালোক আহিলে ডেফিনেটলি আহিব এইটো জেগা মানে এবাৰ ভিজিট কৰিব তাৰপিছত আমি এতিয়া World War II মিউজিয়ামলৈ যাম তাৰ লগত জড়িত কিছুমান বস্তু আছে তাত গৈ পেলাই অলপ চাম সেইটো আৰু অলৰেডি আমাৰ Dzokou Valley যোৱাটো মইতো আজি যাব যে পাৰিম মই ভবা নাই বহুত দেৰি হৈ গৈছে গাড়ী চাড়ী বনোৱা কিবা কিবি বহুত কথা আহি পৰিছে আৰু ট'ৰ বুলি ক'লে এইবিলাকে এক্সপিৰিয়েঞ্চ লাগে দেই আৰু এয়া আমি এতিয়া সোমাই আহি আছোঁ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ মিউজিয়াম আৰু ইয়াতে গাড়ী চাড়ী লৈ আহিব পৰা যাব আহি আমি পাই গ'লোহি World War II মিউজিয়াম আৰু এই যিকেইখন গাড়ী দেখিছে এই গাড়ীকেইখন হৈছে World War IIত ব্যৱহাৰ হোৱা গাড়ী আৰু ভিতৰত আছে মিউজিয়ামটো তাত সোমালে 10 টকাকৈ টিকেট ল'ব আমি ল'লোঁ আৰু যদি ফটো মাৰি 50 টকাকৈ লয় বুলি কৈছে আৰু এইকেইখন হৈছে চাওক পুৰা মেইনটেনেঞ্চ ধুনীয়াকৈ ৰাখি থৈছে এনেকুৱা এখন গাড়ী ছেকেণ্ড ৱৰ্ল্ড ৱাৰত ব্যৱহাৰ হোৱা গাড়ীত বহি তাৰ পৰা ব্লগিং কৰিব পৰা মানে এইটো মোৰ এটা খুব ডাঙৰ মানে হেঁপাহ মানে পূৰণ হ'ল বুলি ক'ব লাগিব বহুত দিনৰ আগতে ভাবি আছিলোঁ এনেকৈ আহি পিনি মানে অলপ ফুৰিছে কি চাম আৰু জেগাবিলাক আৰু খুব ইউটিউবলৈ আহিব নাগা হেৰিটেজ প্লেচখন আছে সেইখন আৰু তাৰ অপজিটতে ইয়াতে আছে ঠিক আছে এই গাড়ীবিলাকৰ এটা কথা এই গাড়ীবিলাক চকাবিলাক পিচ কৰিব নোৱাৰি এইবিলাক পিচ কৰিব নোৱাৰি মানে চিটবিলাক আৰু এখন মই চলাব নোৱাৰিম বহুত চাপৰ হয় আৰু ইয়াত দুই এটা বস্তু এইবিলাক মাহিন্দ্ৰা কোম্পানী লগোৱা আছে কিন্তু এইখন যিখন হয় এইখন গাড়ী একোৱে এখন মানে হেৰি নাই চব অৰিজিনেল হয় এখন পুৰা বস্তু A to Z এখন আগৰ হয় অলপ কালাৰ চালাৰ কৰি দিছে এতিয়া নতুনৰ কাৰণে আৰু এইখনে হৈছে এনেকুৱাবিলাক গাড়ীয়ে তেতিয়া তাত ব্যৱহাৰ হোৱা গাড়ী এইবিলাক একজেক্টলি হুইল নিছে নাই এইটোৱে হুইল কেনেকুৱা টান নহয় বহুত টান হয় হুইলকেইটা যদি কচন লিখা আছে মেক্সিমাম ইয়াত জেৰিকেনকেইটা লৈ আহে পেট্ৰলৰ জেৰিকেন কিবা জেৰিকেন এইবিলাক মানে তাত দি পিছত আছে পেট্ৰলৰ পেট্ৰলৰ জেৰিকেন সেইটো পেট্ৰলৰ জেৰিকেন তাত আছে ইয়াত চাগে ৱাটাৰ জেৰিকেন তেনেকৈ আনে চাগে কিবা কিবি আনে এই গাড়ীকেইটা চলেও বোলে এতিয়াও চলে গাড়ীকেইটা চলাবলৈ খুজিছিলে চলাব আমাক নিদিয়ে কিন্তু চলাটো চলে বুলি কৈছে এইটো ডাঙৰ কথা